আদারসত রিপোর্টারগিরি করা না, যেটা তোর দাড়ি কাটি দিম না। আদারসত রিপোর্টারগিরি করা না, যেটা তোর দাড়ি কাটি দিম না। ধরে নাকি কোটিতে বাস ঠুকাম, বাস মোটা মোটা বাস, যেটা তোর কোটিতে ঠুকাই দিম না। মাদারসত রিপোর্টার বাইর করো, রিপোর্টার ফলে এসএমএস না জানা কেলা তো রিপোর্টার। মাদারসতের বেটা তুই যেতিয়া মানুহৰ হাতৰ পৰা লেংটা পিটন খাবি ন, তেতিয়া গম পাবি পিটন কাক কয়, পিটন কেই প্ৰকাৰ, পিটন কি কি। আপোনালোকে শুনিছে তাৰ মুখৰ বাহাৰ যি দুৰ্গন্ধ ওলাইছে। এনেকুৱা অভদ্ৰ যাৰ আজি সীমা নাই, সীমা চেৰাই গৈছে। এজন ইউটিউবাৰ এনেকুৱা মুখৰ বাহা ওলাব বুলি মই কেতিয়াও ভাবিব পৰা নাছিলো। আৰু এইজন অভদ্ৰ এজন ইউটিউবাৰ, অসমৰ এজন ইউটিউবাৰ মুস্তাফিজুৰ বাইটি মিউজিক কোম্পানী বুলি নাম দিছে, বাইটি মিউজিক। তাৰ টিমটো ডাঙৰ আৰু এনেকুৱা অভদ্ৰ বাহা প্ৰয়োগ কৰে। যমুনা এনে এটা নিউজ ওলাইছিলে, আৰু সেইজন যিজন নিউজ ক্ৰিয়েট কৰিছিলে সেইজনে আছিল মুছলিম, আৰু তেখেতৰ দাড়ি আছিল। দাড়ি থকাৰ বাবে তেখেতক এই দাড়ি হেৰি কৈছে। শুনক কি কৈছে। যমুনা নিউজ তোক কৈছো, এছএমএছ কোৱা শিকবে, তাৰপিছত নিউজ বাজাবি তই। মাতা এছএমএছ কোৱা নাজানো তো, অসমৰ নিউজ। মোৰ ননসেন্স। মুস্তাফিজুৰ ৰহমান হয় মোৰ নাম। তো এতিয়া মুস্তাফিজুৰ ৰহমান এটা অভদ্ৰ পৰিয়ালৰ অভদ্ৰ ব্যক্তি যে চবেই জানে, তই যেনে লুচ্চা বুলি ক'ব লাগিব। কাৰণ তোৰ মুখৰ যি বাহাৰ, তোৰ চাহ আজিৰ দিনটোত আজ ৰাইজ আপোনালোক আজিৰ দিনটো চাক দেখো, তোৰ নামত কেইটা কেছ আছে। আৰু যমুনা এনিত কাম কৰা যিজন ৰিপোৰ্টাৰ আছে, দাড়ি থকা ৰিপোৰ্টাৰ, তেখেতৰ নামত কেইটা কেছ আছে চাক। তো আজ দেখো তো ভাইৰেল মাত্ৰ 1.5 বছৰে হ'ল। 1.5 বছৰ ভিতৰত কেইটা কাম কৰিছে আপোনালোকক, কিমান তেখেতৰ নামত কেছ আছে। সি যে এনেকুৱা এটা অভদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এটা অভদ্ৰ হেৰি যেন হৈছে তেখেতৰ, মানে কি ক'ম, নিজে ভাবিছে, নিজে এনেকুৱা ভাবিছে মোতকে ডাঙৰ আৰু কোন নাই, হামছে বড় বেটা কোন হে, মানে তোৰ নিচিনা অভদ্ৰ মানুহ। আৰু সেইজন ব্যক্তি কৈছে দাড়ি ছিঙি দিব। তোৰ দেউতা আহিলেও দাড়ি ছিঙিব নোৱাৰিব। কাৰণ জানো এইজন এজন মুছলমান, তই যে এটা মুছলমান নকয়, কিন্তু তোৰ নাম ৰাখিছে মুস্তাফিজুৰ ৰহমান। মুছলমান বুলি ক'লে লাজ লাগিব, কাৰণ মুছলমান হৈ এজন মুছলমানৰ ব্যক্তি দাড়ি ছিঙাৰ কথা কৈছ, তই মুছলমান নে বেলেগ? অসমত একমাত্ৰ ধনী ইউটিউবাৰ বুলি ক'লে তোক কৈছিলে। আজিৰ দিনটোত অসমত একমাত্ৰ অভদ্ৰ বা বেয়া স্বভাৱ থকা ব্যক্তি বা বেয়া অভদ্ৰ পৰিয়ালৰ অভদ্ৰ ইউটিউবাৰ বুলি ক'লে মুস্তাফিজুৰ ৰহমানক ক'ব লাগিব। কিয়নো তোৰ মুখৰ যি বাহা, যি আচৰণ, যি বেয়া শব্দ ওলাই, তোক মানুহে নকয়, সকলো ৰাইজেহে ক'ব, গোটেই অসমবাসী ৰাইজে ক'ব এটা অভদ্ৰ। তোক যেতিয়া চেণ্ডেল পিটন যেতিয়ানো খাবি, তেতিয়া গম পাবি পিটন কাক বোলে, পিটন কেই প্ৰকাৰ, আৰু পিটন কি কি। তোৰ নামত কেইবাৰ কেছ আছে, কেইটা কেছ আছে থানাত। আৰু যমুনা এনিত কাম কৰা দাড়ি ওলোৱা, দাড়ি থকা ব্যক্তি আছিলে, সেইজন ৰিপৰ্টাৰৰ নামত কেইটা কেছ আছে চা গৈছা। তোৰ নিচিনা অভদ্ৰ আৰু তোৰ নিচিনা বেয়া স্বভাৱ থকা ব্যক্তি অসমত কমেই আছে। আৰু তই যেন এটা অভদ্ৰ পৰিয়াল আৰু অভদ্ৰ এটা ব্যক্তি, সেই নিজে প্ৰমাণ কৰি দি আছ আজি ছ'চিয়েল মিডিয়াত। কিয়নো দেখিবলৈ পোৱা গৈছে কালি যিটো মানে যোৱাকালি যিটো বাৰ্তা হেৰি কৰিছিলে, তোৰ মুখৰ যিটো শব্দ ওলাইছে, তো যমুনা এনিত ইয়াৰ যিটো চাউণ্ড সম্পূৰ্ণভাৱে ওলাইছে। আৰু যি শব্দ কেইটামান ভাষা দিছ, আৰু তই কৈছ নেকি যে অসমীয়া ভালকৈ শিক। তই নিজে অসমীয়া শিকি তাৰপিছতে মানুহক কবি অসমীয়া ভালকৈ শিক। নিজৰ ভাষা ঠিক নাই, নিজৰ হেৰি ঠিক নাই, নিজৰ আচৰণ ঠিক নাই। কেইদিনমান তোৰ নিচিনা অভদ্ৰ এজন ইউটিউবাৰক চেণ্ডেল পিটন যেতিয়া খাবি ন, তেতিয়া গম পাবি। ক চেণ্ডেল পিটন দিব নাই? চেণ্ডেল পিটন দিম, শুনিছ? চাইছ এনেকৈ তোক জোতা মাৰিব লাগে, কাৰণ তোৰ মুখৰ যিটো ভাষা ওলাইছে। কাৰণ এজন ৰিপৰ্টাৰে তোক বেয়া কেতিয়া হেৰি নকৰে। তই বেয়া যিবোৰ কাম কৰি আছ, সেইবোৰ কাম চাই মানুহে ৰিপৰ্ট কৰে। কাৰণ তেওঁক মানে এনেকৈ হেৰি কৰা নাই। তোৰ নামত যে তুই যে এটা অভদ্ৰ পৰিয়ালৰ বা অভদ্ৰ ব্যক্তি, সেয়া তই নিজে প্ৰমাণ কৰি দিছ ভিডিঅ'ত। কি কৈছ যে দাড়ি ছিঙি দিবি, দাড়ি নেকি? তোৰ বাপেকৰ জন্ম তুই যদি 10 বাৰ, তই যদি 10 বাৰ জন্ম হোৱাৰ পিছতো আহ, তেতিয়া তই হেৰি দাড়ি ছিঙিব নোৱাৰিবি। দুখ কৰিলে বা কিবা কৰিছে, বা তোৰ নামত কিবা ৰিপৰ্ট কৰিছে বা বেলেগ কিবা কৰিলে সেইজন ব্যক্তিয়ে কৰিছে, সেইজনৰ মা দেউতাই একো কৰা নাই। তই যেন এনেকুৱা ভাষা কৈছ যেন তেখেতৰ মাক লৈ গালি দিছ, তোৰ বাপেকৰ হেৰি হয় নেকি? ঐ কুকুৰ পোৱালি, যি দুখ কৰিছে বা বেয়া কিবা কৰিছে হেৰি কৰিছে, সেইজন ব্যক্তি কৰিছে, ৰিপৰ্টাৰে কৰিছে, তেখেতৰ মা কৰা নাই। মাজত বা অভদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এজন ব্যক্তি যেন অভদ্ৰ ইউটিউবাৰ তই নিজে প্ৰমাণ কৰি আছ। কাৰণ এইটো যিটো হেৰি ভাষা কৈছ, 100 বাৰ তই গালি পাৰিব পাৰ এইজন ব্যক্তি, কিন্তু তই তেখেতৰ মা। আৰু এটা বয়স তাৰ মুখৰ ভাষা। ঋণ আছিল কি আছিল তই কোৱাৰ অধিকাৰ কোন? ঐ চুদুৰ বাই, সঁচাকে ৰাইজে যেতিয়া চেণ্ডেল পিটন যেতিয়া দিব, তেতিয়া গম পাব। কাৰণ কি? কাৰণ দুখ কৰিছিলে সেইজন ব্যক্তিয়ে কৰিছিলে, যিজন ৰিপৰ্টাৰ সেয়ে কৰিছিলে, কিন্তু তেখেতৰ মা কৰা নাই। তোৰ মা না পাৰ্চনেলি মা দেউতাক এটেক কৰিবলৈ কোনে কৈছে? অসমবাসী ৰাইজক মই এটা কথা অনুৰোধ কৰিম, এনেকুৱা অভদ্ৰ ইউটিউবাৰ পৰা আপোনালোকে হাত অলপমান দূৰত থকা। কাৰণ
তেখেতে যেনেদৰে বেয়া কাম কৰি আছে তেখেতে ইউটিউবত যেতিয়া আহিছে কিন্তু আমি নাজানো কাৰণ বহুত দিনৰ পৰা ইউটিউবিং কৰি আছে মানিছো কিন্তু বৰ্তমান দিনত তেখেত যেতিয়াৰ পৰা ভাইৰেল হৈছে অসমত এজন ধনী ইউটিউবাৰ হিচাপে মুস্তাফিজুৰক কোৱা হয় কিন্তু তেতিয়াৰ পৰা তেখেত পোৱা গৈছে তেখেতৰ যি অভদ্ৰামী দুষ্টামি বেয়া কাম যে সি যে বেলেগ দুই নম্বৰৰ কামত জড়িত আছে তেওঁলোকে প্ৰকাশ পাই আছে আৰু যেতিয়া প্ৰকাশ পায় আৰু যিটো নিউজ চেনেলে তাৰ ভিডিঅ' হেৰি কৰে তেখেতৰ বেয়া কামবোৰ দেখুৱাই দিয়ে ৰাইজৰ সন্মুখত তেতিয়া সেইটো নিউজ চেনেল বা সেইটো পৰ্টেল সম্পূৰ্ণৰূপে বেয়া হৈ যায় আৰু নিজে যেন অভদ্ৰ সেইটো নকয় কাৰণ নিজে যেন এটা বেয়া স্বভাৱ থকা ব্যক্তি বেয়া ইউটিউবাৰ বুলি নিজে যেন এটা বেয়া ইউটিউবাৰ সেইটো প্ৰমাণ কৰিবলৈ যেতিয়া মানুহে প্ৰমাণ কৰে তেতিয়া মানুহ বেয়া হৈ যায় যেতিয়া তেখেতৰ বন্ধু বেয়া হৈ যায় তেতিয়া সঁচা কথাটো যেতিয়া কৈ দিয়ে তো আমি এটাই কথা অনুৰোধ ৰাখিম এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছো তেখেতৰ পৰা অলপ হাত সাৰি থাকক এনেদৰে অভদ্ৰ ইউটিউবাৰৰ পৰা অলপ দূৰত থাকক কাৰণ তেখেতৰ যি মুখৰ ভাষা শুনিছে জীৱনে ফাৰ্ষ্ট শুনিছো এনেকুৱা মুখৰ ভাষা আৰু আপোনালোকে এনেকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক তেখেতে যাতে গমটো পায় অভদ্ৰ ইউটিউবাৰৰ পৰা আপুনি সকলোৱে হাত সাৰি থাকক অলপমান দূৰত থাকক তো আজিলৈকে বাই